মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া গুণোৎসৱৰ যিখিনি কুৱেশ্যন পেপাৰ মোৰ লগত আছিলে এই 2018 চনৰ কুৱেশ্যন পেপাৰ এইখন দ্বিতীয় শ্ৰেণীৰ ভাষা 1 আৰু ভাষা 2 লগতে সংখ্যা জ্ঞান মানে অসমীয়া ইংৰাজীৰ লগতে অংকটো আছে আৰু দ্বিতীয় শ্ৰেণীলৈকে পৰিৱেশটো অসমীয়া আৰু ইংৰাজীৰ মাজতে লগতে সংখ্যা জ্ঞানৰ লগত সোমাই থাকে সেয়ে ইয়াত একেলগে আছে পৰিৱেশ এটা বেলেগকৈ নাই এইটো প্ৰথম অসমীয়া মাধ্যমৰ কুৱেশ্যন পেপাৰ এইখন আৰু L1 যিটো লিখন আছিলে ইয়াত 5টা ফ্ৰেম থাকে আৰু ইয়াৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰি আপুনি সূত্ৰলিপি দিব পাৰে তাৰ পিছতে সেই ফ্ৰেমটোৱে পঢ়িবলৈ দিব পাৰে এক্সটাৰ্নেল যিজন ইভালুৱেটৰ আহে তেওঁ হয়তো ইয়াৰ মাজত ধৰি যিকোনো এটাও দিব পাৰে পঢ়িবলৈ এতিয়া 2018 চনৰ যিটো 1 2 3 4 কে 5টা ফ্ৰেমৰ অসমীয়াৰ কুৱেশ্যন পেপাৰখন যিখন আছে সেইখন মই ইয়াত দেখুৱাই দিছোঁ পুনৰ বৰ্ডত লিখিও দিম প্ৰথম 1 নম্বৰ ফ্ৰেমটোত 3টা শব্দ আছে প্ৰথমতে আৰু 2টা বাক্য আছে এইটো এই প্যাটাৰ্ন আছিলে 3টা শব্দ লিখিবলৈ দিয়ে আৰু 2টা সম্পূৰ্ণ বাক্য থাকে এই একে ধৰণৰ প্যাটাৰ্নটো ইংৰাজীৰ ক্ষেত্ৰতো আছে এটো ফ্ৰেম 1ত দিয়া বাক্য 3টা হৈছে সুখ ৰূপহী ফুলজোপা আৰু বাক্য 2টা হৈছে বায়ুৰ 3টা স্তৰ থাকে বগলীয়ে বাঁহ গছত বাঁহ সাজিছে 2 নম্বৰ ফ্ৰেমটোত 3টা বাক্য হৈছে দুখ ধৰণী বগলী জাক আৰু বাক্য 2টা হৈছে বস্তাত চাউল আছে মহবোৰে দলনিত ঘাঁহ খাইছে তাৰ পিছতে 3 নম্বৰত আছে মুখ ৰাঙলী কলথুক বাক্য 2টা হৈছে চাউলৰ দাম সস্তা হৈছে চৰাইবোৰ আকাশত উৰিছে 4 নম্বৰ ফ্ৰেমলৈ আহিছে এতিয়া শব্দ 3টা প্ৰথমতে আছে কুল দ্বিতীয়ত ছোৱালী আৰু তৃতীয়ত গৰুবোৰ বাক্য 2টাৰ প্ৰথম বাক্যটো হৈছে ৰাস্তাৰ মেৰামতি চলিছে আৰু 2 নম্বৰ বাক্যটো হৈছে ফুলবোৰ ফুলনিত ফুলিছে এতিয়া একেবাৰে শেষৰ 5 নম্বৰ ফ্ৰেমটোৰ বাক্য 2টা আৰু শব্দ 3টা প্ৰথমতে শব্দ 3টা হৈছে ফুল জিয়ৰী ভেৰাপাল বানপানীয়ে বিস্তৰ ক্ষতি কৰিলে আইতাই দাঁত উলিয়াই হাঁহিছে এই অসমীয়া পেপাৰখন এনেদৰে কৈ দিলোঁ বৰ্ডত লিখা ভিডিঅ'টো পুনৰ এক্সট্ৰাকে দিম আজি অসমীয়া পেপাৰখনৰ এই ভিডিঅ'টো ইমানেই এতিয়া তোমালোকে এই ভিডিঅ'টো চাই কেনেদৰে প্ৰেক্টিছ কৰিব লাগে কৰিবা আৰু হয়তো গুণোৎসৱৰ এবাৰ একো ইনষ্ট্ৰাকচন অহা নাই এই প্যাটাৰ্নটো সলনিও হ'ব পাৰে মাজতে প্ৰায় এই কেইবছৰ কৰোনা বুলি বিদ্যালয় বন্ধ থকাৰ বাবে গুণোৎসৱো হোৱা নাছিলে সেয়ে হয়তো কিছু পৰিমাণে সাল সলনি ঘটাবও পাৰে নতুন শিক্ষাবৰ্ষ আৰম্ভণি হ'ব আৰু পুৰণা শিক্ষাবৰ্ষৰ শেষলৈ যিটো হ'ব যিটো হ'ব মানে আমাৰ লকডাউনৰ বাবে বন্ধ থকাৰ বাবে কিছুমান ক্ষেত্ৰত যিটো আমাৰ পাঠ্যক্ৰম আছিলে সেই পাঠ্যক্ৰমটো হ্ৰাস কৰিছে বুলি কৈছিলে সেয়ে হয়তো গুণোৎসৱৰ প্যাটাৰ্নটো চেঞ্জো হ'ব পাৰে কিন্তু বৰ্তমান মোৰ হাতত মজুত থকা এই পেপাৰখিনি মই সকলোকে এনেদৰে দিম বুলি ভাবিছোঁ মানে শ্বেয়াৰ কৰি দিম বুলি ভাবিছোঁ তোমালোকলৈ এতিয়া দ্বিতীয় শ্ৰেণীৰ ভাষাৰ ওপৰত ভিডিঅ'টো ইমানেই পুনৰ এইখিনিকে মই বৰ্ডত লিখি যাতে তোমালোকৰ কৰিবলৈ সুবিধা হয় সেইটো কৰি দিম ইয়াৰ প্ৰথম অৱস্থাত নোচোৱাকৈ লিখিবলৈ দিয়া হয় আৰু পিছত ইয়াৰ পঢ়িবলৈ দিয়া হয় হয়তো পিছদিনাখন যিজন তোমালোকৰ ইভালুৱেট কৰিবলৈ এক্সটাৰ্নেল আহে তেওঁ ইয়াৰ যিকোনো এটা দিব পাৰে বা আগদিনাখন লিখিবলৈ দিয়া পেৰেগ্ৰাফটো পঢ়িবলৈ দিব পাৰে সেয়েহে গোটেই 5টা ফ্ৰেমত কি আছে সেইটো জানি তোমালোকে সাজু হৈ থাকিব লাগিব এইটো পুৰণা প্যাটাৰ্ন মতে নতুনটো প্যাটাৰ্ন যদি আহে কিবা সেইটো মই শ্বেয়াৰ কৰিম আজিলৈ ভিডিঅ'টো ইমানেই এতিয়া আহিছোঁ